অভিজিত বৰুৱা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হাঁহে কোমোৰাই বনাবলৈ গৈ আছোঁ। এতিয়া 5টামান পিঁয়াজ এনেকৈ কাটি ল'লোঁ। মাংসখিনি আমি এতিয়া হালধি সানি মছলা সানি মেৰিনেট কৰি থৈ দিম। বেছি সময়ৰ কাৰণে নথওঁ, 10 মিনিট 15 মিনিটৰ কাৰণে থ'ম, কাৰণ বনাব হ'বই এতিয়া। অলপমান নহৰু আদা দিলোঁ, অলপমান ইয়াত মছলা দিলোঁ। ইয়াত জিৰা ধনিয়া চব পটাত পিছা, কিনা মছলা নিদিওঁ। ইয়াত অলপমান পিঁয়াজ দিম, অলপমান তেল দিম। ইয়াত এতিয়া মাংসত তেলটো কমাই দিম আৰু। এইখিনি মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া বনাম। চাওকচোন আপোনালোকে কেনেকৈ বনাওঁ হাঁহ আৰু কোমোৰা। কেৰাহী গৰম হৈ গ'ল। এতিয়া কেৰাহী গৰম হৈ গ'ল। ইয়াত তেল দিম, তেলটো কমাই দিম কাৰণ হাঁহত তেল দিছিলোঁ অকণমান। তেলটো গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি হৈ গ'ল, এতিয়া ইয়াত মাংসটো দি দিম। অলপ ঢাকি দিম। পাকেট মছলা দিয়া নাই, গোটা জিৰা গোটা ধনিয়া চব পটাত পিচি লৈছিলোঁ।
এইখন কেৰাহীখন সৰু হ'ল সেইকাৰণে বেলেগখন কেৰাহী চেঞ্জ কৰি ল'লোঁ। কিন্তু খাব পৰা হৈ গ'ল অলপ টেষ্টিৰ কাৰণে খাই চাওঁ। এতিয়া পানী দি দিলোঁ। এতিয়া নাথাকোঁ আৰু এইখিনি উতলা হওক। এইটো মাংস সিজিলে এতিয়া খাই চাম।
এইটো মাংসটো সিজি গ'ল ধুনীয়াকৈ। মজা হৈছে। আৰু মাংসটো হৈ গ'ল নমাব। এতিয়া আমি লং ইলাচি দালচেনি ইয়াত পিচি থৈ দিছিলোঁ সেইখিনি দি দিলোঁ। আৰু মান ধনিয়া পাত, মোৰ ফেভাৰিট হয় মান ধনিয়া। কালাৰটো কেনেকুৱা দেখিছে, ভাল লাগিছেনে? এইখিনি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ। আজি মোৰ ৰেচিপি হৈ গ'ল কোমোৰা আৰু হাঁহ। এতিয়া মাংস